আহ্বান জনাইছোঁ যাতে ল'ৰাটোক কিবা এটা গতি দিয়ে। ই যেন মানুহ কৰিব পাৰোঁ, মই অকলে আনিছোঁ যদিও, কিন্তু বাপেকৰ দায়িত্ব আছে। সেই দায়িত্ব বাপেকে এৰিছে, মোক এটা পদ দিয়ক, মই সেইটোৱে একান্ত প্ৰাৰ্থনা জনাইছোঁ। এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব ছাৰে ইমানখিনি কৰিছে সকলো কাৰণে, মোৰ ল'ৰাটোৰ কাৰণেও যেন এইখিনি কৰক আৰু সেই ব্যৱস্থা যেন হওক, যেন ন্যায় পাওঁ। মই যিটো ব্যৱস্থা মতে হৈছে, মই কোৰ্ট কাছাৰীত গৈও কোনো ধৰণৰ সুফল পোৱা নাই। কিবা এটা ব্যৱস্থা কৰক বুলিয়ে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ। মোক কিবা এটা কৰি দিয়ক, নহ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছেগৈ। শিক্ষামন্ত্ৰীক মই আহ্বান জনাইছোঁ যাতে ল'ৰাটোক কিবা এটা গতি দিয়ে। ই যেন মানুহ কৰিব পাৰোঁ, মই অকলে আনিছোঁ যদিও, কিন্তু বাপেকৰ দায়িত্ব আছে। সেই দায়িত্ব বাপেকে এৰিছে, মোক এটা পদ দিয়ক, মই সেইটোৱে একান্ত প্ৰাৰ্থনা জনাইছোঁ। এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব ছাৰে ইমানখিনি কৰিছে সকলো কাৰণে, মোৰ ল'ৰাটোৰ কাৰণেও যেন এইখিনি কৰক আৰু সেই ব্যৱস্থা যেন হওক, যেন ন্যায় পাওঁ। মই যিটো ব্যৱস্থা মতে হৈছে, মই কোৰ্ট কাছাৰীত গৈও কোনো ধৰণৰ সুফল পোৱা নাই। কিবা এটা ব্যৱস্থা কৰক বুলিয়ে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ। মোক কিবা এটা কৰি দিয়ক, নহ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছেগৈ। শিক্ষামন্ত্ৰীক মই আহ্বান জনাইছোঁ যাতে ল'ৰাটোক কিবা এটা গতি দিয়ে। ই যেন মানুহ কৰিব পাৰোঁ, মই অকলে আনিছোঁ যদিও, কিন্তু বাপেকৰ দায়িত্ব আছে। সেই দায়িত্ব বাপেকে এৰিছে, মোক এটা পদ দিয়ক, মই সেইটোৱে একান্ত প্ৰাৰ্থনা জনাইছোঁ। এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব ছাৰে ইমানখিনি কৰিছে সকলো কাৰণে, মোৰ ল'ৰাটোৰ কাৰণেও যেন এইখিনি কৰক আৰু সেই ব্যৱস্থা যেন হওক, যেন ন্যায় পাওঁ। মই যিটো ব্যৱস্থা মতে হৈছে, মই কোৰ্ট কাছাৰীত গৈও কোনো ধৰণৰ সুফল পোৱা নাই। কিবা এটা ব্যৱস্থা কৰক বুলিয়ে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ। মোক কিবা এটা কৰি দিয়ক, নহ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছেগৈ। শিক্ষামন্ত্ৰীক মই আহ্বান জনাইছোঁ যাতে ল'ৰাটোক কিবা এটা গতি দিয়ে। ই যেন মানুহ কৰিব পাৰোঁ, মই অকলে আনিছোঁ যদিও, কিন্তু বাপেকৰ দায়িত্ব আছে। সেই দায়িত্ব বাপেকে এৰিছে, মোক এটা পদ দিয়ক, মই সেইটোৱে একান্ত প্ৰাৰ্থনা জনাইছোঁ। এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব ছাৰে ইমানখিনি কৰিছে সকলো কাৰণে, মোৰ ল'ৰাটোৰ কাৰণেও যেন এইখিনি কৰক আৰু সেই ব্যৱস্থা যেন হওক, যেন ন্যায় পাওঁ। মই যিটো ব্যৱস্থা মতে হৈছে, মই কোৰ্ট কাছাৰীত গৈও কোনো ধৰণৰ সুফল পোৱা নাই। কিবা এটা ব্যৱস্থা কৰক বুলিয়ে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ। মোক কিবা এটা কৰি দিয়ক, নহ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছেগৈ।